নমস্কাৰ বন্ধুসকল, স্মাৰ্ট অসম ইউটিউব চেনেললৈ আপোনালোকক জনাইছোঁ স্বাগতম। আপুনি যদিহে এখন জিঅ' চিম ইউজ কৰে চ' এই ভিডিঅ'টো চাওক, নহ'লে এই ভিডিঅ'টো স্কিপ কৰি যাব পাৰে। চ' আপোনালোকৰ মনত আছেনে, যেতিয়া নেকি আপুনি জিঅ' চিমখন লৈছিলে তেতিয়া আপোনাৰ 399ৰ লগতে আৰু এটা 99 প্ৰাইম মেম্বাৰশ্বিপৰ কাৰণে 1 বছৰৰ কাৰণে ভৰাইছিলে, বা 303 টকা যে আপোনালোকে ভৰাইছিলে। চ' এই প্ৰাইম মেম্বাৰশ্বিপ শেষ হ'বলৈ ওলাইছে। 31 মাৰ্চ 2018ৰ পৰা প্ৰাইম মেম্বাৰশ্বিপ শেষ হ'ব বুলি আপোনালোকে মাই জিঅ' এপটোত দেখা পাইছে। আপোনালোকক মই দেখুৱাই আছোঁ। আপোনালোকে একাউণ্টতো ক্লিক কৰিব পাৰে, বা যিকোনো আপোনালোকৰ প্লেনটো যোনটো আছে তাতে ক্লিক কৰিব পাৰে। মাই প্লেনত মই মাই প্লেনত ক্লিক কৰিছোঁ। ইয়াতে তলত আপোনালোকে দেখা পাইছে জিঅ' প্ৰাইম মেম্বাৰশ্বিপ এক্সপায়াৰ ইন 31 মাৰ্চ। চ' এতিয়া আৰু 1 বছৰৰ কাৰণে আকৌ জিঅ' প্ৰাইম মেম্বাৰশ্বিপ ভৰাব লাগিব নে নালাগে, সেইটো আপোনালোকৰ মাজত বহুতো ডাউট হৈ আছে, বা কিছুমানে হয়তো গম পাইছে যে প্ৰাইম মেম্বাৰশ্বিপ ভৰাব লাগে নে নালাগে। চ' সেইসকলৰ কাৰণে ভিডিঅ'টো মই বনোৱা নাই অৱশ্যে, কাৰণ সেইসকলে হয়তো এতিয়া মোক কমেণ্ট কৰি ক'ব পাৰে যে মই আগতে গম পাইছোঁ। ত' প্লিজ এনেকুৱা কমেণ্ট নকৰিব, কাৰণ মই যিসকলে নাজানে সিহঁতৰ কাৰণে ভিডিঅ'টো বনাইছোঁ, বা যিসকলে নাজানে সিহঁতক এইটো শ্বেয়াৰ কৰক বা কৈ দিয়ক যে এতিয়াৰ পৰা আৰু কোনো ধৰণৰ প্ৰাইম মেম্বাৰশ্বিপ ভৰাব নালাগে। আপোনালোকে ঠিকে শুনিছে যে এতিয়াৰ পৰা আৰু কোনো ধৰণৰ প্ৰাইম মেম্বাৰশ্বিপ ভৰাব নালাগে। আৰু মানে 99টো আকৌ 1 বছৰৰ পিছত আকৌ শেষ হৈ যাব বুলি দেখুৱাইছিল নহয়। ত' আকৌ 31 মাৰ্চ 2018 তাৰিখৰ পিছৰ পৰা আকৌ प्राइम मेंबरशिप भराब नालागे। तो इस खुशी में एक लाइक तो बनता है यार, प्लीज वीडियो लाइक कर दियो और मोर चैनल सब्सक्राइब कर थक एने धৰণৰ टेक्निकल निউজৰ কাৰণে। सो আজিলৈ মানে ধन्यवाद। जय असम।